Tutu. Mau kod jam nu mama? Yo, kenapa hai ya tadi tadi ka? Mwah. Mwah. Jiba tu kenapa ulai sanu? Pui pui. Pes. Yeah. Pes. Pes. Hey guys, good morning. Yeah, time hol 11টা 11:30 আৰু প্ৰায় এতিয়া আমি জাগিৰলৈ গৈ আছোঁ যাব বিচাৰিছোঁ গাড়ীখন মানে অলপ সাৰ্ভিসিং কৰিব লগা আছে সাৰ্ভিসিংটো কৰি লওঁ মানে বেছিক আৰু মোবাইলটো চেঞ্জ কৰিম আৰু এনেকেদিন ভিডিঅ' দিব পৰা নাছিলোঁ মানে গাটো অলপ বেয়া আছিলে সেইটো কাৰণে দিব পৰা নাছিলোঁ আজিৰ পৰা আৰু ৰেগুলাৰ ভিডিঅ' পাই থাকিব আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰি দিব আৰু যদিও বেয়া পায় ডিসলাইক কৰি দিব তেতিয়াহে মই মোটিভেশ্যন পাম আৰু নতুন ভাল ভিডিঅ' বনাবলৈ মোবাইল এটা ল'ব লগা আছিল লৈ ল'লে মানে মাৰ কাৰণে মোবাইলটো ল'ব লগা আছিলে লৈ ল'লোঁ এতিয়া দেউতা আহি আছে লৈ পেলাই মোবাইল এতিয়া গাড়ীখন দিয়া হৈ গ'ল এতিয়া মোবাইলটো চেঞ্জ কৰিব মানে সেই ওপৰত উঠাব এতিয়া গাড়ীটো তাতে মোবাইলটো চেঞ্জ কৰিব এতিয়া গাড়ী মোবাইল চেঞ্জ হৈ আছে এয়া একেবাৰে বনেট খুলি গাড়ীৰ হ'ব আৰু মোবাইল চেঞ্জ এতিয়া ঘৰ মই আহি পাই গ'লোঁ এতিয়া যাব লাগে আৰু ভিতৰলৈ বহুত কিবা নিচিনা লাগিছে সোমহে গৈ আৰু এতিয়া মামা কি কৰি আছা মই আহি পাই গ'লোঁ কাৰ কথা পাতি আছা ভিডিঅ' চাই আছা তুমি কি চাই আছা মামা কি কৰি আছা তই মাৰ লগত ভিডিঅ' চাই আছা হা পুই থুই থি তে আজি নেক্সট ডে আজি ময়ে ভাতটো বনাই আছোঁ আৰু মানে এখেত নোৱাৰে বনাব বোলে আজি সেইকাৰণে মই বনাই আছোঁ আলু ভাজি আৰু লেচেৰি মাহ বনাই আছোঁ খাম আৰু আজি নিৰামিষ এইফালে দালি উতলি আছে এইটো এতিয়া ঢাকি থ'ব লাগিব মই ইমান ভালকৈ নাজানো মোৰ মাইকীজনীয়ে শিকাই আছে কত ঢাকনিটো খাই বৈ উঠি এতিয়া ৰুমলৈ আহি গ'লোঁ অলপ টাইম জিৰাম এতিয়া আৰু জিৰাই লৈ আৰু ক'ত যোৱা হয় চাই থাকিব ভিডিঅ'টো তাৰ আগতে মোৰ ৰুমটোকে চাই লওক অলপ আপোনালোকে
পুই পুই এয়া আমাৰ ঘৰত আলহী আহিছে মানে ধুনুক আলহীয়ে লৈ আছিলে তাৰপিছত সি আমাৰ লগত নাহেই একেবাৰে হয়নে আমাৰ লগত নাহা ন তুমি কিয় নাহা হা ঐ আহা আহা তেৰিকা দেচোন আকৌ এবাৰ হাঁহি দিয়া আকৌ এবাৰ হাঁহি দিয়াচোন দিয়া দিয়া ঐ মাকে কিবা নোকোৱা কিয় হে তেতিয়া হাঁহিব ন একো নকয় মাকে চাওকচোন ইয়াৰ বহুত উৎপাত হৈছে এইটো ল'ব বিচাৰি আছে তেতিয়াৰ পৰা এয়া লগ পাই গ'লা ন নাটানিবা সেইটো বস্তুটো ভিতৰতহে আছে দেই এইটো লোৱা এইটো পৰি পেলাই দিলা তুমি লোৱা এইটোকো লোৱা ঢেৰ বস্তু আছে ৰ'দ পৰিছে ন মামা তোমাৰ গাত এতিয়াহে ৰ'দ পৰা নাই ন অলপ ভাগৰ জিৰাই লওঁ বুলি ভাবিছিলোঁ ভাতটো খাই লৈ পেলাই ধুনুৱে এতিয়া মোক শুবই নিদিয়ে খেলি আছোঁ এতিয়া তাৰ লগত খেলোঁ অলপ